বামুণৰ ভাগ্য। এজন বামুণ আছিল। তেওঁ পৰিবাৰৰ ভিতৰত বামুণ আৰু গোটাচেৰেক ল'ৰা-ছোৱালী। বামুণৰ বৰ দুৰৱস্থা। ধন সম্পত্তি বা ধন চাউল একো নাই। তেওঁ কাম-কাজ কৰি যি অলপ পায় তাৰেই কোনোমতে ঘৰ চলায়। কিন্তু তাৰেইনো এঘৰুৱা মানুহৰ কেইদিন চলিব পাৰে। মাজে মাজে বামুণ আৰু সপৰিয়ালে লঘোণে ভোকে থাকিব লগাত পৰে। এনেকুৱা ঘটনা যে কেতিয়াবাহে হয় তেনে নহয়। মাহৰ ভিতৰত প্ৰায় 15 দিন। বামুণীৰ দুখ বেজাৰ সীমা নাই। এদিন বামুণীয়ে গিৰিয়েকক ক'লে, এটা কাম কৰাচোন, এদিন বিধতাৰ তালৈকে যোৱাচোন। বিধতাক সোধাগৈ, আমাৰ কপালতনো তেওঁ অকল দুখহে লিখিব পাৰেনে? এই কথা শুনি বামুণেও ক'লে, এৰা ভাল কৈছা, কাইলৈকে যাওঁ। বিধতাইনো আমাৰ কপালত কেলৈ ইমানকৈ দুখ লিখিলে তাকে তেওঁ সুধি চাওঁগৈ। এইদৰে বামুণীৰ কথা বতৰা হৈ বামুণে বিধতাৰ ওচৰলৈ যোৱাকে ঠিক কৰি দুখে কষ্টে সেই ৰাতিটো কটাই ৰাতিপুৱা গা ধুই জলপান এটা খাই আৰু পিঠাগুৰিৰ টোপোলা এটা কাষৰীৰ তলতে লৈ বিধতাক বিচাৰি যাবলৈ ধৰিলে। সেইদৰে গৈ থাকোতে বামুণে কিছু দূৰত এহাল মহে যুঁজ কৰি থকা দেখিলে আৰু সিহঁতৰ ওচৰ পোৱা মাত্ৰকে মহহালে যুঁজিবলৈ এৰি বামুণ কলৈ যায় সুধিলে। বামুণে বিধতাৰ ওচৰলৈ যাওঁ বোলাত মহহালে ক'লে, তেনেহলে আমাৰো এষাৰ কথা সুধিবাচোন। আমাৰ যি উপজীৱৰ কতদিন হ'ল, সেই দিন ধৰি সেই একেডোখৰ ঠাইতে আমি যুঁজিব লাগিছো, তথাপি কোনোমতেই আমাৰ যুঁজখন ভগা নাই। ইয়াৰনো কাৰণ কি? বিধতাক সুধিবাচোন। বামুণে বাৰু বুলি কৈ আকৌ যাবলৈ ধৰিলে। এইদৰে গৈ থাকোতে বামুণে কিছু সময়ৰ পিছত এজোপা আম গছ পালেগৈ। বামুণক সেইপিনে যোৱা দেখি গছজোপাই দেও কলৈ যায় বুলি সোধাত বামুণে বিধতাৰ ওচৰলৈ যাওঁ বুলি ক'লে। সেই কথা শুনি গছজোপাই ক'লে, অনুগ্ৰহ কৰি মোৰ হৈও দুষাৰমান কথা বিধতাক সুধিবচোন। মোৰ ইমান আম হয়, তথাপি তাৰ এটা আমো মানুহে খাওক চাৰি এটা চৰাইও নেখায়। ইয়াৰনো কাৰণ কি? বামুণে বাৰু সুধিম বুলি কৈ আকৌ যাবলৈ ধৰিলে। সেইদৰে গৈ গৈ বামুণে এখন নৈ পালেগৈ। কিন্তু তাত নাও দুনি একো নাই, মাত্ৰ এটা ঘৰিয়াল পানীত উপঙিব লাগিছে। বামুণক দেখি ঘৰিয়ালে বাপুদেউ কলৈ যায় বুলি সোধাত বামুণে ক'লে, বিধতাৰ ওচৰলৈ যাবলৈ আহিছিলো, এতিয়া এই নৈখন পাৰ হৈ যাওঁ কেনেকৈ? এই কথাত ঘৰিয়ালে ক'লে, যদি মোৰ হৈও এটা কথা বিধতাক আপুনি সোধে তেনেহলে মই আপোনাক পিঠিত লৈয়ে পাৰ কৰিব পাৰো। বামুণে কি কথা কোৱা বোলাত ঘৰিয়ালে ক'বলৈ ধৰিলে, উপজীৱৰে পৰা মই আৰু পানীৰ তললৈ যাব নোৱাৰো, ইয়াৰনো কাৰণ কি সুধি আহিবচোন। বামুণে বাৰু বোলাত ঘৰিয়ালে বামুণক পিঠিত তুলি নৈখন পাৰ কৰি দিলে। বামুণে নৈ পাৰতে টোপোলা মেলি পিঠাগুৰি এগাল উলিয়াই লৈ খাই আকৌ যাবলৈ ধৰিলে। সেইদৰে গৈ বামুণে বিধাতাৰ ওচৰ পালেগৈ। বিধাতাই বামুণক অহাৰ কাৰণ সোধাত বামুণে নিজৰ দুখ দুৰ্দশাৰ কথা ভাঙি পাতি ক'লে। তাৰ পিছত বামুণে আগৰ কথা মতে ক'লে, বাটত আহোতে এহাল মহৰ যুঁজ লাগি থকা দেখিলো, একোটি কালে সিহঁতৰ যুঁজ নেভাঙে, ইয়াৰনো কাৰণ কি? বিধতাই ক'লে, সিহঁতৰ যুঁজ লগা ঠাইডোখৰত এক কলৰ ৰূপ আছে, সেই ৰূপকলত তুমি খানি লৈ গলেই সিহঁতৰ যুঁজ ভাঙিব। বামুণে আকৌ সুধিলে, এজোপা আম গছ দেখিলো, তাত আম ভৰি লাগে, কিন্তু তাৰ এটা আমো মানুহ বা চৰাই চিৰিকটিয়ে নেখায়, ইয়াৰনো কাৰণ কি? বিধাতাই ক'লে, সেই গছজোপাৰ তলত এপেৰা গহনা আছে, সেই গহনাবোৰ তুমি নিলেই সকলোৱে গছজোপাৰ আম খাবলৈ ধৰিব। তাৰ পিছত বামুণে সুধিলে, আৰু এটা ঘৰিয়াল দেখিলো, সি সদায় উপঙি থাকে, কোনোমতেই পানীৰ তলত নাযায়, তাৰনো কাৰণ কি? বিধাতাই ক'লে, সেই ঘৰিয়ালটোৰ পেটত এজনী সুন্দৰী ছোৱালী আছে, সেই ছোৱালীজনী তুমি উলিয়াই নিলেই সি তললৈ যাব। তাৰ পিছত বামুণে বিধাতাৰ ওচৰত বিদায় লৈ ঘৰিয়ালৰ পেটৰ পৰা ছোৱালীজনী, আম গছৰ গুৰিৰ পৰা গহনাবোৰ আৰু মহৰ যুঁজ লগা ঠাইৰ পৰা টকাৰ কলহটো উলিয়াই লৈ ঘৰলৈ আহি চহকী হৈ দিন কটাবলৈ ধৰিলে। ভাইটি ভন্টিসকল, এই সাধুটো আমি সংগ্ৰহ কৰিছো ককা দেউতা নাতি ল'ৰা সাধু পুথিৰ পৰা। লেখক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। আমি লগ পাম আৰু এটি সুন্দৰ সাধুৱেৰে। এতিয়া আমি বাঙিছো বিদায়।